এক পাঠ্যপুথিত সন্নিৱিষ্ট অসমৰ মানচিত্ৰখনত তোমাৰ নিজৰ জিলাখন চিনাক্ত কৰি চাৰিসীমা লিখা। উত্তৰ ইয়াত মই ডিব্ৰুগড় জিলাখনৰ দিছোঁ। ডিব্ৰুগড় জিলাৰ উত্তৰে আছে ধেমাজি, দক্ষিণে আছে চৰাইদেউ, পূবে আছে তিনিচুকীয়া আৰু পশ্চিমে আছে শিৱসাগৰ জিলা। ২ নম্বৰ মানচিত্ৰ এখনৰ সহায়ত আমি কি জানিব পাৰোঁ লিখা। উত্তৰ মানচিত্ৰ চাই আমি এখন ঠাইৰ বিভিন্ন তথ্য পাব পাৰোঁ। সাধাৰণতে কোনো এখন ঠাই দেশ আৰু ৰাজ্যৰ সীমাৰ লগতে সাগৰ, মহাসাগৰ, নৈ, উপনৈ, চহৰ, নগৰ, ৰাস্তা ঘাট আদি মানচিত্ৰ এখনত উপস্থাপন কৰা হয়। এইবোৰ কিছুমান সাংকেতিক চিহ্নৰ সহায়ত বুজোৱা হয় আৰু এই সাংকেতিক চিহ্নবোৰৰ বিষয়ে জানিলে আমি ঠাই এখনৰ বিষয়ে বিভিন্ন কথা জানিব পাৰোঁ। ৩ নম্বৰ অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা আৰু কি? উত্তৰ অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ ৩টা। ক ব্ৰহ্মপুত্ৰ উপত্যকা, খ বৰাক উপত্যকা আৰু গ কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল। পাৰ্থক্য লিখা। এতিয়া পাৰ্থক্য লিখাত প্ৰথম দিছে ক নম্বৰ নৈ আৰু উপনৈ। কোনো পৰ্বতত বা পাহাৰত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীভাগক নৈ বা নদী বোলে। আনহাতে কোনো পৰ্বত বা হ্ৰদত উৎপত্তি হৈ নানা ঠাইৰ মাজেৰে হৈ কোনো নৈত পৰা পানীভাগক উপনৈ বোলে। খ নম্বৰ পৰ্বত আৰু পাহাৰ। পাহাৰতকৈ ওখ আৰু বহুদূৰ বিয়পি থকা শিলাময় অংশবোৰক পৰ্বত বোলে। আনহাতে বহু ঠাই জুৰি গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশবোৰ হৈছে পাহাৰ। গ নম্বৰ মালভূমি আৰু সমভূমিৰ পাৰ্থক্য হৈছে বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিভাগকেই মালভূমি বোলে। আনহাতে পৰ্বত পাহাৰ নথকা আহল বহল সমতল ভূমি বা অঞ্চলক সমভূমি বোলে। ৫ নম্বৰত আছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ক অসমক প্ৰধানকৈ ২টা, ৩টা, 4টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়। ইয়াতে শুদ্ধ বাক্যটো হ'ব অসমক প্ৰধানকৈ 3টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়। খ অসমৰ চাৰিসীমাত 2খন, 3খন, 4খন বিদেশী ৰাষ্ট্ৰ আছে। ইয়াতে শুদ্ধ বাক্যটো হ'ব অসমৰ চাৰিসীমাত 2খন বিদেশী ৰাষ্ট্ৰ আছে। গ নম্বৰ মানাহ, সোৱণশিৰি, ধলেশ্বৰী হ'ল বৰাক নৈ উপনৈ। ইয়াতে সম্পূৰ্ণ শুদ্ধ বাক্যটো হ'ব ধলেশ্বৰী হ'ল বৰাক নৈ উপনৈ। 6 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে প্ৰথম যিটো চিহ্ন আছে সেইটো হ'ব আন্তৰ্জাতিক, দ্বিতীয় চিহ্নটো হ'ব ৰেলপথ, তৃতীয় চিহ্নটো হ'ব জিলাৰ সদৰ ঠাই, চতুৰ্থ চিহ্নটো হ'ব ৰাজ্যৰ ৰাজধানী, যিটো পঞ্চম চিহ্ন আছে সাংকেতিক চিহ্ন সেইটো হ'ব নৈ। ইয়াতে সাংকেতিক চিহ্নখিনিৰ লগত ক অংশৰ লগত খ অংশ মিলাই দিয়া হ'ল। গতিকে যিসকলে মোৰ ভিডিঅ'টি চাইছে তেওঁলোকে মোৰ চেনেলটি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। প্লিজ ছাবস্ক্ৰাইব কৰিব।